আপোনালোকৰ এনেকুৱা টোপনি আহিব ডাঙৰ ভূমিকম্প হৈ গ'লেও আপোনালোকে সাৰি নাপাব। আৰু যদি মই এনে কৈছোঁ, মই যদি মিছাই কৈছোঁ, তেতিয়াহ'লে আপোনালোকে মোৰ নামটো সলাই থৈ দিব। নমস্কাৰ বন্ধুসকল, আপোনালোকে আজি টাইটেল থাম্বনেইল চাই গমে পাইছে হয়তো মই আজি কি বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। সেয়া হৈছে ৰাতি টোপনি নহাৰ সমস্যা। আজিকালি প্ৰায়ে মানুহৰ ৰাতি টোপনি নহাৰ সমস্যা হৈছে। আজিকালি কিয় মানুহৰ ৰাতি টোপনি নহাৰ সমস্যা হৈছে এই বিষয়ে মই বিশেষ বিচাৰ বিশ্লেষণ কৰা নাই, কিন্তু এটা কথা অনুমান কৰিব পাৰি যে আজিকালি মানুহে একেবাৰে পৰিশ্ৰম নকৰা হৈছে আৰু এনি টাইম মোবাইলটো টিপি থকাৰ অভ্যাস, ৰাতি 11-12 বজালৈ মোবাইলটো টিপি থকাৰ অভ্যাস, এই অভ্যাসৰ কাৰণে হয়তো মানুহৰ টোপনি নহাৰ সমস্যা হৈছে। ৰাতি মানুহৰ কিয় টোপনি নহাৰ সমস্যা হৈছে এই বিষয়ে বাৰু আগলৈ ভালকৈ বহলকৈ আলোচনা কৰিম, কিন্তু এতিয়া আজি মই আপোনালোকক টোপনি নহাৰ ঔষধ আপোনালোকক জনাব বিচাৰিছোঁ। এয়া মই নিজে ব্যৱহাৰ কৰি পোৱা চমৎকাৰী ঔষধ। মই কোনো ইউটিউবৰ ভিডিঅ' চাই বা লোকৰ শুনি পেলাই মই আপোনালোকক জনোৱা নাই, নিজে নিজৰ লগত প্ৰয়োগ কৰি আপোনালোকক জনাব বিচাৰিছোঁ, ভাল ৰিজাল্ট পাই উঠিহে। গতিকে মই এতিয়া আপোনালোকক সেই ঔষধৰ বিষয়ে জনাব বিচাৰিছোঁ। সেয়া হৈছে এইটো ঔষধ। চাওক, উল্টা হ'ল নামটো। এই ঔষধটোৰ নাম হৈছে অশ্বগন্ধা চূৰ্ণ। অনলাইনত আপোনালোকে অতি সহজে পাব অশ্বগন্ধা চূৰ্ণ। মই বাৰু আপোনালোকে অনলাইনত অশ্বগন্ধা চূৰ্ণ বুলি মাৰিলে পাই যাব। ইয়াৰ ডাবৰ অশ্বগন্ধাও পোৱা যায়, পতঞ্জলি অশ্বগন্ধা পোৱা যায়, কিন্তু ডাবৰ অশ্বগন্ধাৰ মই বেছি ভাল ৰিজাল্ট পাইছোঁ আৰু মই গোটেইকেইটা অশ্বগন্ধাই ব্যৱহাৰ কৰি চাইছোঁ। অশ্বগন্ধা চূৰ্ণৰ মানে অসংখ্য লাভ আছে, হাজাৰ বেনিফিট আছে। এই বিষয়ে আয়ুৰ্বেদত আছে। অশ্বগন্ধা চূৰ্ণৰ বেনিফিটবোৰৰ বিষয়ে বাৰু মই আগলৈ বহলকৈ ভিডিঅ' এটা প্ৰস্তুত কৰিম। এতিয়া জানো আহক এই অশ্বগন্ধা চূৰ্ণ কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব। প্ৰথমতে আপোনালোকে এই অশ্বগন্ধা চূৰ্ণৰ এখন সৰু চামুচৰ 4 ভাগৰ 1 ভাগ চূৰ্ণ আপোনালোকে লৈ, গুড়ি অলপ লৈ, আপোনালোকে পানী আধা গিলাচ পানীত আপোনালোকে গুলি ল'ব। লৈ পেলাই ৰাতি শোৱাৰ 20 মিনিট বা আধা ঘণ্টা আগত আপোনালোকে সেই অশ্বগন্ধাৰ চূৰ্ণৰ পানীখিনি আপোনালোকে খাব। এইকাৰণে মই একদম কম পৰিমাণত খাব দিছোঁ, কাৰণ 1 চামুচৰ 4 ভাগৰ 1 ভাগ এইকাৰণে একেদিনত খাব দিছোঁ, কাৰণ এইকেইদিন গৰম দিন, আৰু গৰম দিনত অশ্বগন্ধা চূৰ্ণটো বেছিকৈ খোৱাটো উচিত নহয়, যিহেতু এই অশ্বগন্ধা চূৰ্ণটো গৰম বস্তু বুলি কয়। গতিকে 1 চামুচৰ 4 ভাগৰ 1 ভাগ আপোনালোকে আধা গিলাচ পানীত, ইমানমান পানীত আপোনালোকে গুলি ৰাতি শোৱাৰ 15-20 মিনিট আগত আপোনালোকে খাই পেলাই শুব। আৰু তাৰপিছত আপোনালোকে দেখিব আপোনালোকে বিচনাত পৰাৰ 15-20 মিনিটৰ ভিতৰত সুন্দৰ টোপনি আহিব আৰম্ভ হ'ব। মোবাইলত যিমান ভাল লগা ভিডিঅ' আপোনালোকে শোৱাৰ সময়ত চাই থাকিলেও শেষত আপোনালোকে কি কৰিব, মোবাইলটো ছাইডত থৈ শুব লাগিব। এনেকুৱা সুন্দৰ টোপনি আনিব এই অশ্বগন্ধা চূৰ্ণ খালে। তাৰপিছত আপোনালোকক দ্বিতীয় ঔষধটোৰ বিষয়ে জনাব বিচাৰিছোঁ। সেই দ্বিতীয় ঔষধটো হৈছে এইটো। এতিয়া কথা হ'ল, ইমান ডাঙৰ ঔষধটো আমি কেনেকৈ খাম? আচলতে ইমান ডাঙৰ ঔষধটো আপোনালোকে খাব নালাগে। মই কি কৰিব লাগে কৈ আছোঁ। এইটো হৈছে তামৰ বাচন, কপাৰৰ বাচন। আপোনালোকৰ ঘৰত যদি তামৰ বাচন আছে তেতিয়াহ'লে ব্যৱহাৰ কৰিব পাৰিব, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে সোনকালে তামৰ বাচন এটা কিনি লওক। কপাৰৰ জগটো আপোনালোকে কি কৰিব, আপোনালোকৰ যদি পুৰণি কপাৰৰ বাচন বা জগ আছে তেতিয়াহ'লে আপোনালোকে ভালদৰে একদম ধুই ল'ব, একদম সুন্দৰভাৱে লেতেৰাবিলাক ভালদৰে পৰিষ্কাৰভাৱে আপোনালোকে ধুই ল'ব জগটো। তাৰপিছত কি কৰিব, আপোনালোকে এই জগটোত সুন্দৰ পৰিষ্কাৰ পানী আপোনালোকে ভৰাব। গধূলি সময়ত ভৰাই পেলাই কি কৰিব, বিচনাৰ পৰা 3 ফুট মান আঁতৰত আপোনালোকে এখন টুলত এই জগটো ৰাখিব। তাৰপিছত আপোনালোকে দেখিব তামৰ জগত পানী ভৰাই বিচনাৰ কাষত ৰাখি থোৱাৰ চমৎকাৰ। আপোনালোকৰ এনেকুৱা টোপনি আহিব ডাঙৰ ভূমিকম্প হৈ গ'লেও আপোনালোকে সাৰি নাপাব। বন্ধুসকল, মই এয়া নিজে
ব্যৱহাৰ কৰি পোৱা অভিজ্ঞতাৰ কথা। আপোনালোকক যদি মই এনেই কৈছোঁ, আপোনালোকক যদি মই মিছাকৈ কৈছোঁ, তেতিয়াহ'লে আপোনালোকে মোৰ নামটো সলাই থৈ দিব। আপোনালোকে সকলোৱে মোক আনছাবস্ক্ৰাইব কৰি দিব যদি মই এনেই কৈছোঁ।